Hello and welcome to my channel. বন্ধুসকল স্বাগতম জনাইছো মোৰ চেনেলৰ আন এটা ভিডিঅ' লৈ। আজি মই আপোনালোকৰ কাৰণে অত্যন্ত খুব ভাল এটা ভিডিঅ' লৈ আহিছো। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। তো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল বয়স বঢ়াৰ লগে লগে সকলোৰে মাজত এটা কমন ৰোগে দেখা দিয়ে। সেয়া হৈছে বিষ। আপোনাৰ কোমৰ বিষেই হওক, আপোনাৰ বাত বিষেই হওক, আপোনাৰ জইণ্টৰ বিষেই হওক। আৰু এই বিষটোৰ পৰা আমি কেনেকৈ ৰক্ষা পাম সেই বিষয়ে আজি আলোচনা কৰিম। আৰু মই আজি আলোচনা কৰিম এই বিষৰ কাৰণে এটা টেবলেট। কি টেবলেট খালে আপোনাৰ বিষটোৰ পৰা আপুনি হাত সাৰিব পাৰে। আৰু এইটো হৈছে এটা আয়ুৰ্বেদিক টেবলেট। আৰু এই টেবলেটটোৰ নাম হৈছে বাতনাশক পিল। এই বাতনাশক পিলে আপোনাৰ যিকোনো ধৰণৰ সন্ধিবাত, গ্ৰন্থিবাত, সম্বাত আৰু সকলো প্ৰকাৰৰ বিষৰ কাৰণে ই বহুত লাভদায়ক। এইটো ক'ত পাব এই বিষয়ে অলপ জানি লওঁ আহক। এই বাতনাশক বটি বা বাতনাশক পিলটো আপুনি যিকোনো আয়ুৰ্বেদিকৰ দোকানত, আয়ুৰ্বেদিক ফাৰ্মাচীত খুব সহজতে পাই যাব। ইয়াত দুই ধৰণৰ টেবলেট থাকে, এটা গোল আৰু এটা দীঘল। আপুনি চাই ল'ব, 40টা কেপচুল থাকে, টেবলেট থাকে। আগতে কৈছোঁ এইটো এটা আয়ুৰ্বেদিক টেবলেট, গতিকে ইয়াৰ কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া বা ছাইড ইফেক্ট নাই। এইটো নো ছাইড ইফেক্ট টেবলেট হয়। টেবলেটটো খোৱাৰ নিয়ম হৈছে আপুনি ভাত খোৱাৰ পিছত ইয়াৰ পৰা 2টা টেবলেট একেলগে খাব লাগিব। আপুনি কুহুমীয়া গৰম পানীৰ লগত এটা দীঘল টেবলেট আৰু এটা গোল টেবলেট আপুনি একেলগত কুহুমীয়া গৰম পানীৰ লগত ভাত খোৱাৰ পিছত দিনত 2 টাইম খাব। টেবলেটটো কণ্টিনিউ 3 মাহ পৰ্যন্ত খাই থাকক। মই গ্যাৰাণ্টি দি ক'ব পাৰোঁ আপোনাৰ যিকোনো ধৰণৰ বিষ আপুনি ৰক্ষা পাব বিষৰ পৰা। বন্ধুসকল এয়াই আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদিহে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম অইন এটা ভিডিঅ'ত। আজিলৈ সামৰিছোঁ। ধন্যবাদ।